সংবাদকৰ্মীসকল, আজি এটা বিশেষ পৰিস্থিতিৰ কাৰণে আকস্মিকভাৱে এই সংবাদমেলৰ আয়োজন কৰিলোঁ। আজি আপোনালোকে সকলোৱে জানে, অসম ৰজন জনাই আছে যে বিজেপি দলৰ ৰাজ্যিক কাৰ্যালয় এটা মুকলি কৰা হৈছে। আনুষ্ঠানিকভাৱে সেই কাৰ্যালয়টোৰ খৰচ প্ৰায় ৩৫ কোটি বুলি কোৱা হৈছে। এনেকুৱা এটা মহঙা সময়, য'ত কেইদিনমানৰ আগতে কৰোণা মহামাৰীৰ কাৰণে মানুহ বিধ্বস্ত হৈ গৈছিল, য'ত লকডাউনে গোটেই অসম, ভাৰত, পৃথিৱীৰ মানুহক বিধ্বস্ত কৰি পেলাইছিল, য'ত নিবনুৱা সমস্যাই সাংঘাতিক ধৰণৰ ব্যাপক পৰিস্থিতিৰ সৃষ্টি কৰিছে, য'ত অসমত আত্মহত্যা কৰা মানুহৰ সংখ্যাটো অস্বাভাৱিক ধৰণে অভিলেখ সংখ্যক বৃদ্ধি পাইছে। সেই সময়ত বিজেপি দলে এটা পঞ্চতাৰকা সদৃশ এটা কাৰ্যালয় উদ্বোধন কৰিছে। গতিকে এই সম্পৰ্কত নিশ্চিতভাৱে এটা বিৰোধী দল হিচাপে আমাৰ নিশ্চয় ক'বলগীয়া আছে, আৰু সেই ক'বলগীয়াখিনি ক'বৰ কাৰণে আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিলোঁ। আপোনালোকে নিশ্চয় সকলোৱে জানে যে বিজেপিয়ে যোৱা কেইদিনমানৰ ভিতৰত 4টা কাৰ্যালয় সৰ্বমুঠ, আজিৰ সৈতে 4টা কাৰ্যালয় সৰ্বমুঠ বিজেপি RSSে উদ্বোধন কৰিছে। 2 এপ্ৰিল 2022 তাৰিখৰ দিনা VIP ৰোডত RSSৰ কাৰ্যালয় সুদৰ্শনালয়, এই কাৰ্যালয়টো সেইটো এটা 5 ষ্টাৰ সদৃশ এটা কাৰ্যালয় তেওঁলোকে উদ্বোধন কৰিছে। 29 আগষ্ট 2022 তাৰিখৰ দিনা উত্তৰ পূৰ্বাঞ্চলৰ বিজেপিৰ হেডকোৱাৰ্টাৰ উজান বজাৰত JP নাড্ডাই নিজে আহি ইয়াতে উদ্বোধন কৰিছিলে। তাৰ আগতে একল ভৱন নামৰ 6 মাইলত RSSৰ এটা গৱেষণা কেন্দ্ৰ তাতে উদ্বোধন কৰা হৈছিল। আৰু আজি 8 অক্টোবৰ তাৰিখৰ দিনা 8 অক্টোবৰ 2022 তাৰিখৰ দিনা বশিষ্ঠত এটা পাশাদুপম পঞ্চতাৰকা সদৃশ এটা ৰাজ্যিক কাৰ্যালয় তেওঁলোকে উদ্বোধন কৰিছে। সেই ৰাজ্যিক কাৰ্যালয়টোৰ খৰচ আনুষ্ঠানিকভাৱে কোৱা হৈছে যে সেইটো নিৰ্মাণ ব্যয় প্ৰায় 35 কোটি টকা তেওঁলোকৰ মতে, আৰু 40খন বলেৰো গাড়ী আৰু 8খন স্কৰপিঅ' গাড়ী আজি তেওঁলোকে বিতৰণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। সেইকাৰণে এই মুহূৰ্তত আজি অসমৰ মানুহৰ প্ৰথম প্ৰশ্নটো হ'ল যে কেনেকৈ, ক'ৰ পৰা আহিছে এই টকা, কেনেকৈ এটা শাসক দলে মাত্ৰ 7 বছৰো হোৱা নাই, 7 বছৰ শাসন কৰিয়েই এনেকৈ এটাৰ পাছত আনটো কাৰ্যালয় গুৱাহাটীত বনাইছে, আৰু সমগ্ৰ ডিষ্ট্ৰিক্টবিলাকতো এনেকুৱা ধৰণৰ পাশাদুপম অট্টালিকাবিলাক তেওঁলোকে বনাই আছে। এই ঘটনাটোৱে, এই কাণ্ডটোৱে সমগ্ৰ অসমৰ মানুহৰ চকু কপালত তুলিছে। আজি বিজেপি দলৰ যিসকল কাৰ্যকৰ্তা এই উদ্বোধনী অনুষ্ঠানলৈ আহিছে, তাৰে চাগে বহু কাৰ্যকৰ্তাৰ ঘৰ কেঁচা ঘৰ। আপোনালোকে সকলোৱে জানে যে অসমত যিমান ঘৰ আছে তাৰ 31.6% ঘৰহে পকী ঘৰ। এইটো মই কোৱা তথ্য নহয়, নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে যিটো আছিলে, নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভেৰ 2021 চনৰ যিটো ৰিপৰ্ট, 2019-21, এই যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটোত কৈছে যে অসমত ভাৰতবৰ্ষৰ ভিতৰতে খুব বেছিকৈ কেঁচা ঘৰ আছে, অত্যন্ত কম পকী ঘৰ আছে। ইয়াত 31.6% ঘৰহে পকী ঘৰ। যিখন ৰাজ্যত অতি কম পৰিমাণে পকী ঘৰ আছে, সেইখন ৰাজ্যৰ শাসক দলৰ কাৰ্যালয়টো পঞ্চতাৰকা 5 ষ্টাৰ সদৃশ। গতিকে সেই কাৰ্যালয়টোত সোমাই লৈ বিজেপিৰ এজন সাধাৰণ কৰ্মী, তেওঁলোকৰ হাজাৰ হাজাৰ কৰ্মী আছে, সেই হাজাৰ হাজাৰ কৰ্মীবিলাকৰ ভিতৰত সেই সাধাৰণ কৰ্মীজনে কি ভাবিব, কি অনুভৱ কৰিব,
কথাটো উপলব্ধি আজি অসমৰ মুখ্যমন্ত্ৰীজনে, আজি বিজেপি দলৰ সভাপতিজনে বা বিজেপি দলৰ অন্যান্য ডাঙৰ ডাঙৰ বিষয়ববীয়াসকলে ভাবিছেনে? দ্বিতীয় কথাটো হ'ল এই যে আজি যিটো ঠাইত বশিষ্ঠত বিজেপিৰ পঞ্চ তাৰকা সদৃশ এই কাৰ্যালয়টো উদ্বোধন কৰা হৈছিলে, সেই মাটিখিনি কাৰ? সেই মাটিখিনি আছিল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ। আপোনালোকে সকলোৱে জানে, নিশ্চিতভাৱে জানে যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ সেই মাটিখিনিত নদী গৱেষণা কেন্দ্ৰৰ বাবে আবণ্টিত বা চিহ্নিত বা তাত নদী গৱেষণা কেন্দ্ৰ তাত আছে। এতিয়া কালি আমি দেখিছো যে আমাৰ গৃহমন্ত্ৰীজনে, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীজনে যেতিয়া কাৰ্যালয় উদ্বোধন কৰিবলৈ আহিছে বিজেপি দলৰ কাৰ্যালয় উদ্বোধন কৰিবলৈ আহোঁতে কালি বানমুক্ত অসমৰ কাৰণে এখন মিটিং পাতিছে। যি সময়ত বানমুক্ত অসমৰ কাৰণে মিটিং পাতিছে, সেই সময়ত অসমৰ ৱাটাৰ ৰিচোৰ্চ জলসম্পদ বিভাগ অৰ্থাৎ বানপানী নিয়ন্ত্ৰণ ডিপাৰ্টমেণ্টৰ মাটিখিনি অন্যায়ভাৱে, অবৈধভাৱে, বেআইনীভাৱে চৰকাৰী ক্ষমতা প্ৰয়োগ কৰি এনেকৈ বিজেপিৰ ৰাজ্যিক কাৰ্যালয় নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে। আপোনালোকে সকলোৱে জানে যে সেই মাটি ৰিভাৰ ৰিচাৰ্চ চেণ্টাৰৰ কাৰণে আবণ্টিত মাটি। সেই মাটি গাৰ জোৰেৰে বিজেপি দলে চৰকাৰৰ সহযোগত সেই মাটি দখল কৰিছে। সেই মাটিৰ কাৰণে 4,80,00,000 টকাৰ তেওঁলোকে প্ৰিমিয়াম দিয়া বুলি কৈছে আৰু কোৱা হৈছে যে সেই মাটি হ'ল প্ৰথম শ্ৰেণীৰ বেপাৰী মাটি। প্ৰথম শ্ৰেণীৰ বেপাৰী মাটিত ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বেপাৰীৰ দলটোৱে আজি তেওঁলোকৰ ৰাজ্যিক কাৰ্যালয় পঞ্চ তাৰকাযুক্ত 5 ষ্টাৰৰ সেই পঞ্চ তাৰকাযুক্ত আজি সেই কাৰ্যালয় নিৰ্মাণ কৰিছে। যি সময়ত এই কাৰ্যালয় নিৰ্মাণ কৰিছে, মই আপোনালোকক অসমৰ প্ৰতিচ্ছবিটো দাঙি ধৰিবৰ কাৰণে আপোনালোকক জনাব খুজিছো যে ভাৰতবৰ্ষৰ ভিতৰত তৃতীয়খন ৰাজ্য অসম, য'ত 2022 আটাইতকৈ বেছি আনএমপ্লয়মেণ্ট ৰেট, নিবনুৱা আটাইতকৈ বেছি আছে অসমত। আজি এই চৰকাৰখনে নিবনুৱা সমস্যাৰ সমাধান কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। CMIE ৰিপৰ্ট মতে, ছাৰ্ভে মতে জুন 2022 অসমৰ নিবনুৱাৰ হাৰ হ'ল 17.2%, আৰু ই গোটেই ভাৰতবৰ্ষৰ ভিতৰত তৃতীয় সৰ্বোচ্চ। আমি জানো যে এই সময়খিনিৰ ভিতৰত, যোৱা সময়খিনি 2021 বৰ্ষত, 2020 চনত নেশ্যনেল ক্ৰাইম ব্যুৰোৰ ৰিপৰ্ট অনুসৰি অসমৰ মানুহৰ সাংঘাতিক ধৰণৰ চুইচাইড, আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পাইছে। এনেকুৱা ধৰণে আত্মহত্যা বৃদ্ধি পাইছে যে 2020 চনত 3,243 জন মানুহে অসমত চুইচাইড কৰিবলগীয়া পৰিস্থিতি হৈছে। 3,243 জন। আৰু কোৱা হৈছে যে ইয়াৰে বেছিভাগ আৰ্থিক হতাশাত পৰি এনেকৈ আত্মহত্যা কৰিবলগীয়া পৰিস্থিতি হৈছে। 3,243 জনে 2020 চনত, আৰু 2021 চনত অসম পুলিচৰ মতে 3,302 মানুহে চুইচাইড কৰিবলগীয়া হৈছে। লকডাউনৰ পৰিস্থিতি, কৰোনা ভাইৰাছৰ পৰিস্থিতি, নিবনুৱা সমস্যা, আৰ্থিক দুৰৱস্থা, ব্যাপক ৰূপত মূল্য বৃদ্ধি, তাৰ ফলস্বৰূপে অসমত প্ৰত্যেক দিনাই প্ৰায় 9ৰ পৰা 10 জন মানুহে চুইচাইড কৰিছে। যি সময়ত অসমত এনেকৈ 9 জনমান মানুহে চুইচাইড কৰিছে প্ৰত্যেক দিনাই,
আৰ্থিক দুৰৱস্থাও তাৰ এটা প্ৰধান কাৰণ। আৰ্থিক দুৰৱস্থাৰ কাৰণে হোৱা হতাশাও তাৰ এটা প্ৰধান কাৰণ। সেই সময়ত বিজেপি দলে তেওঁলোকৰ পঞ্চতাৰকাযুক্ত কাৰ্যালয় বশিষ্ঠত নিৰ্মাণ কৰিছে। পঞ্চতাৰকাযুক্ত যিটো কাৰ্যালয় নিৰ্মাণ কৰিছে মই কৈছোৱে, যদিও নিৰ্মাণ ব্যয় তেওঁলোকে প্ৰায় 35 কোটি বুলি কৈছে। তাৰ লগত আছে 40খন বলেৰো, 8খন স্কৰপিঅ' গাড়ী, তাৰ লগত আছে আজিৰ গোটেই ফাংচনটোৰ খৰচ, তাৰ লগত আছে 4 কোটি 80 লাখ টকাৰ মাটিৰ প্ৰিমিয়াম। তাৰমানে এক বৃহৎ পৰিমাণৰ পুঁজি তেওঁলোকে ক্ষমতাত থকাৰ সুবাদত হয়তো এক্সটৰ্চন কৰি, মই এক্সটৰ্চন শব্দটো ব্যৱহাৰ কৰিছোঁ, হয়তো এক্সটৰ্চন কৰি, কাৰণ বিজেপিয়েতো ঘোষণা কৰিছে, চৰকাৰেতো ঘোষণা কৰিছে যে অসমত কোনেও দান বৰঙণি ল'ব নোৱাৰিব। য'ত দান বৰঙণি লোৱাটো বন্ধ আছে, তাত 35 কোটি টকাৰে বিল্ডিং নিৰ্মাণ, তাত 40খন বলেৰো গাড়ী বিতৰণ, 8খন স্কৰপিঅ' গাড়ী বিতৰণ, কোটি কোটি টকাৰে ফাংচন আৰু 4 কোটি 80 লাখ টকাৰে প্ৰিমিয়াম, মাটিৰ প্ৰিমিয়াম দিয়া। আৰু মাটি কৰ? নদী গৱেষণা কেন্দ্ৰৰ মাটি বেআইনীভাৱে দখল। গতিকে এই গোটেই ঘটনাটোৱে বিজেপি চৰকাৰ আৰু বিজেপি দল যে এটা আদৰ্শবাদী দল নহয়, এটা সুবিধাবাদী আৰু এটা আদৰ্শ নোহোৱা অত্যন্ত অপৰচুনিষ্টৰ দল, সেই কথাটোকে আজিৰ দিনটোৱে প্ৰমাণিত কৰিছে। আজি মুখ্যমন্ত্ৰীজনে কৈ থাকে যে তেওঁ 30 বছৰ 35 বছৰ ৰাজনীতি কৰিছে। এই 30-35 বছৰ ৰাজনীতিৰ সময়ত তেওঁ এখনো ভাল বিদ্যালয় অসমত স্থাপন কৰিব নোৱাৰিলে, এখন ভাল হস্পিটেল তেওঁ অসমত স্থাপন কৰিব নোৱাৰিলে। কিন্তু মাত্ৰ এই 7 বছৰীয়া কাৰ্যকালত বিজেপিৰ শাসনত উজান বজাৰত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ কাৰ্যালয়, বশিষ্ঠত 35 কোটি টকীয়া খৰচ কৰা আপোনাৰ ৰাজ্যিক কাৰ্যালয়, VIP ৰোডত RSSৰ সুদৰ্শনালয়, সেইটো 5 ষ্টাৰ সদৃশ। RSS বোলে সাংঘাতিক বোলে আদৰ্শনিষ্ঠ সংগঠন, কেৱল ত্যাগ আৰু ত্যাগেই বোলে তেওঁলোকৰ একমাত্ৰ লক্ষ্য। অফিচটো আকৌ 5 ষ্টাৰ, তাৰ সা সুবিধাবিলাক আকৌ 5 ষ্টাৰ। এইটোতো সাংঘাতিক আদৰ্শ RSSৰ। এইটোতো বিজেপি সাংঘাতিক আদৰ্শবাদী পাৰ্টি, যিটো পাৰ্টিয়ে য'ত জনতাই খাবলৈ নাপাই মৰিছে, য'ত মূল্য বৃদ্ধিৰ কাৰণে মানুহ হাহাকাৰ কৰিছে, য'ত এটা চকীদাৰ পোষ্টৰ কাৰণে 4 লাখ ল'ৰাই ইণ্টাৰভিউ দিবলৈ আহে, সেই ৰাজ্যখনত আজি মাত্ৰ এটা বছৰৰ ভিতৰত 4টা কাৰ্যালয় উদ্বোধন কৰিছে তেওঁলোকে। আৰু এই 4টা কাৰ্যালয়ে পঞ্চতাৰকা সদৃশ কাৰ্যালয়।